মানুহৰ কামিহাৰ ভঙোৱা যিখন আইন জাতিধ্বংসী যিটো বিধায়ক এই বিধায়কখন যদি আইনত পৰিণত হয় তেতিয়াহ'লে অসমৰ সংস্কৃতি অসমৰ বায়ু পানী যিখিনি আমি অসমীয়া হিচাপে আমি যেনেকৈ চিনাকি দিব পাৰিছোঁ আজি এই চিনাকি দিয়াত আমাৰ সংকট আহিব আৰু অসমীয়া জাতিৰ সংকট আহিব। আমি এই মুহূৰ্ততো কৈ আছোঁ ইয়াৰ পিছতো যদি সৰ্বানন্দ ডাঙৰীয়াই বুজি নাপায়, ইয়াৰ পিছতো যদি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বুজি নাপায়, তেতিয়াহ'লে ইয়াৰ পিছত আমি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বন্ধ দিবলৈ আমি বাধ্য হ'ম। ভৱিষ্যতে আমি যদি ইয়াৰ পিছত যদি আৰু এই বিধায়কখন যদি আইনত পৰিণত হয় তেতিয়াহ'লে আমি গোপীনাথ বৰদলৈ এয়াৰপৰ্ট বন্ধ দিবলৈ আমি বাধ্য হ'ম। পৰিষদৰ বিগত আমি 70টা সংগঠনকৈ যি নাগৰিকত্ব সংশোধনী বিধায়ক যি 2016 বাতিলৰ দাবীত সমগ্ৰ অসমতে যি জুই সৃষ্টি হৈছে এয়া অতি দুৰ্ভাগ্যজনক কথা। আজি অসম চৰকাৰখনে যি ধৰণৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জাতীয় নায়ক এজনে আজি নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত অসমৰ কথা চিন্তা নকৰি কেৱল নাগপুৰৰ কথা মতে আজি অসমত যি নাগৰিকত্ব বিল এয়া ছাপোৰ্ট কৰিছে। কাৰণ মোদী ডাঙৰীয়াক আমি তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনাৰ সাহস আছে আপুনি অসমৰ ৰাইজৰ লগত বহক, যদি আপোনাৰ সঁচাকৈ যদি আপুনি এজন প্ৰধানমন্ত্ৰী হয় তেওঁ অসমৰ কথা চিন্তা কৰক। আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে যি আন্দোলনৰ সৃষ্টি হৈছে আপুনি শুনা নাপায়, আপুনি চিনি নাপায় এই বিজেপিৰ এই যিবিলাক দালাল এই দালালবিলাকক আমি এতিয়া প্ৰত্যাহ্বান জনাইছোঁ। অতি শীঘ্ৰে যদি কালিৰ ভিতৰত যদি চিটিজেনশ্বিপ বিল যদি পাছ হয় তেতিয়াহ'লে অসমত ৰক্তাক্ত পৰিৱেশ আমি সৃষ্টি কৰিম।